guys, welcome back to our channel. মই হিমাশ্ৰী আশা কৰোঁ আপোনালোক সবে ভালে আছে আমাৰো বহুত ভাল আমিও আছো ঠিকে আৰু এতিয়া মানে মই কওঁ যে আমি ইমানখিনি যা যোগাৰ কিহৰ কাৰণে কৰি আছিলো লাৰু পিঠা ইমান অফ সিজনত কিয় বনালো তাৰ পিছত আকৌ যোৱাকালি যেহেতু আমি বজাৰ গৈছিলো বজাৰত কি কিনিলো গুটেখিনি আপডেট দিও বুলি ভাবিলো আপোনালোকক একচুয়ালি আমি লাৰু পিঠা তাৰ পিছত বজাৰ যিখিনি কৰি আছো হেতু হৈছে যে আজি আমাৰ মানে ঘৰত আমি গৰখীয়া বহাই যেহেতু মানে হেতু এটা নিয়ম আছে তো মানে কৰিব লাগে আৰু তো আমি ভাবিলো যে আজি আমি হেতু নিয়মটো কৰিম তাৰপিছত আজি গৰখীয়া বহাম সেই কাৰণে মানে ইমানখিনি যা যোগাৰ কৰিলো যেহেতু লাৰু পিঠা এইবোৰ দিব লাগে মানে খুৱাব লাগে লৰা বহাম তাৰপিছতে তেনেকে আৰু বজাৰ কৰিছো তিনিটা বস্ত্ৰ দিব লাগে বুলি কয় যেহেতু সেই কাৰণে মানে বজাৰ কৰিবলৈ গৈছিলো এতিয়া মই ভাবিছো যে দেখা আপোনালোকক মই কি আনিলো মানে হিহঁতৰ কাৰণে তো এইটো হৈছে এটা পেন্সিল মানে কিট আৰু দেই সিহঁতে মানে স্কুলত ইউজ কৰিব পাৰিব তাৰপিছত এইটো এটা গেঞ্জি হয় এইটো এটা গেঞ্জি এনেকুৱা কিনো খুলি দেখাম আৰু দেই আৰু এনেকুৱা টি-শাৰ্ট আনিছো মানে গুটেকিটাৰে বেলেগ বেলেগ আৰু মই গুটেবোৰ দেখুৱা নাই বাৰু আৰু পিছতে এয়া ৰুমাল কিখন আকৌ মানে আপোনাৰ লাঠিত এনেকে বান্ধি দিব লাগে উইথ মানে ফুলৰ মালা এডালে হেতি তো হেতু বাৰু কৰিব হেতু পুৱে কৰিব আৰু এতিয়া যাও ভাত বনাব মানে ভাতৰ ৰেডি কৰোগৈ যেহেতু ভাত খাম ভাতৰ ৰেডি কৰো ভাত তাত বনাও আৰু এতিয়া পায়স বনাম আৰু সিহঁতি আহিব মানে অকমান দেৰি হ'ব সিহঁতৰ আহোতে লৰাগিটাৰ যেহেতু মানে আমাৰ নিবিৰ মানে মোৰ ভাগিনটো মানে সিহঁতে একেলগে একেখন স্কুলতে পঢ়ে তো তাৰে ফ্ৰেণ্ডছ হয় তো সিহঁতৰ আকৌ আজি আছে এক্সাম তো এক্সামৰ পৰা আধা মানে এনেকে ক্লাছ কৰি আহিব আৰু সিহঁতি তাৰপিছত অকমান দেৰি হ'ব কিন্তু দেখাম গুটেখিনি প্ৰসেস আমি কেনেকে কি কৰো কেনেকে গৰখীয়া বহাও সেইখিনি মই দেখাব ট্ৰাই কৰিম আপোনালোকক আৰু সেই কাৰণে এই ব্লগটো লাষ্টলৈকে চাই থাকিব আৰু এই আমাৰ সৰু সৰু লৰাগিটা আহি পাবহি ফোন আহিলে তো ইহঁতৰ কাৰণে এইবোৰ নাস্তা ৰেডি কৰিছো লাৰু পিঠা চিপছ কিবা কিবি ডোনাট এইবোৰ পেপাৰ বোট মানে জুচ অকমান চকলেটস ভাল পাই যাতে ইহঁতি আৰু এয়া সৰু সৰু পোৱালিকেইটা আহি পালে যেহেতু গৰখীয়া বহালে মানে ভৰি হাত ধুৱাই মেলি লৈ যাব লাগেতো তো সেইটো কাৰণে মানে মই ভৰি ধুৱাম ইহঁতক এতিয়া ভৰি ধুৱাই কিনে তাৰপিছত পুৱে দাঙি লৈ যাব দাঙি লৈ গৈ আসনত বহাব মানে Hi guys. What? Oh. বহাতে এতিয়া আৰু এইফালে পুৱে বনাই আছে পনীৰখিনি পুৰ দায়িত্ব তাৰপিছত ইয়াত বনাইছে মায়ে মাছৰুম হোল বনোৱা আৰু এইফালে আমাৰ বাইদেৱে সবজি কাটি দি আছে মানে ভাজিখিনি বাইদেৱে কাটি দি আছে আৰু মই গৈ আছো এইফালে নাস্তাখিনি দিবলৈ ইহঁতক চিপছ আৰু ডোনাট পাই ইহঁতৰ ৰিয়েকশ্যন চাওক বেলেগ ফূৰ্তি পাইছে মানে বেলেগ খুশ আৰু ইহঁতকেইটা মা গৈ আছে প্ৰসাদ দিব এয়া ভাতৰ
যোগাৰ কৰিলোঁ ভাত ৰেডি এতিয়া ভাত খাবলৈ দিওঁ আৰু এয়া বনাইছোঁ আমি পনীৰ এইটো মাটিমাহৰ দাইল এইটো হৈছে মাছৰুম আৰু এয়া পনীৰ মানে ষ্টাফ পনীৰ আৰু এয়া ভাজি খালি আৰু এইফালে মচুৰ দাইল আৰু এয়া বাচ্চাহঁতৰ খোৱা হ'ল এতিয়া মাকহঁতে খাই আছে আৰু ইহঁতৰ টাৰ্ণ এতিয়া ভাত খোৱা কেনেকুৱা হৈছে মজা মজা এতিয়া গৈ আছো বিদায় দিবলৈ এতিয়া ইহঁতক এইখিনি বস্তুখিনি দিলোহি এতিয়া ইহঁতি যাবগৈ আৰু থেংক ইউ দে অহাৰ কাৰণে আহা নিবিৰ বাই বাই আকৌ আহিবা বাই মনজিত ভাল লাগিল নে আকৌ আহিবা দে বাই বাই লগ পাম